किरण भाई और दूर तक तो মহায়ানা যেটো আমাৰ বুদ্ধ ধৰ্মৰ এটা শাখা আছে তেখেতসকলৰ অল ইণ্ডিয়া 29তম কনফাৰেন্স ইয়াত চৰলপাৰাত লৈছে। মই তেখেতসকলক বড়োলেণ্ডবাসীৰ হৈ আদৰণি জনাইছোঁ। ইয়াত বুদ্ধ ধৰ্মৰ বহুতখিনি গুৰু আহিছে আৰু বহুতখিনি ভগৱান বুদ্ধৰ বাণীৰ ওপৰত চৰ্চা হৈছে। বিশেষভাৱে বুদ্ধ ধৰ্মৰ এটা ডাঙৰ বহুত এটা বিশাল এটা তাৎপৰ্য আছে। আজি বিশ্বত শান্তি আনিব লাগিলে আমাৰ ভগৱান বুদ্ধৰ যিটো বাণীবিলাক আছে, য'ত হিংসা কৰিব নালাগে, পাপ কৰিব নালাগে, মানুহে মানে মৰম স্নেহৰ মাজেৰে থাকিব লাগে, চুৰ কৰিব নালাগে, এইবিলাক যি কথা, হত্যা কৰিব নালাগে, এই বাণীবিলাক যিটো আমাৰ ভগৱান বুদ্ধই দি গৈছে, এইখিনি কথা যদি পৃথিৱীৰ মানুহ মানি চলিব পাৰে, পৃথিৱীখন স্বৰ্গৰ নিচিনা হৈ যাব। আজি বিভিন্ন অঞ্চলত হিংসা হৈছে, যুদ্ধ হৈছে, এইবিলাক সদায় ধ্বংস আনিছে, এজনে আনজনৰ মনত পেইন আনিছে, দুখ আনিছে। সেইবিলাকে মানৱ জাতিটোৰ যিটো শান্তি, যিটো ভাল এটা পৰিৱেশ হ'ব লাগে, এই পৰিৱেশটো বিনষ্ট কৰি দিব। তো সেইকাৰণে আমি বিচাৰোঁ কি আমি চবে মিলি পেলাই শান্তিত থাকিব লাগে। আৰু এই কনফাৰেন্সটো লোৱাৰ কাৰণে আমি চব আনন্দিত হৈছোঁ। অনাগত দিনত যিখিনি আমাৰ ভগৱান বুদ্ধৰ বাণী, এইটো পৃথিৱীত ভালকৈ প্ৰচলন হওক আৰু পৃথিৱীত শান্তি আহক, সেইটো মই বিচাৰোঁ। মানে বিশেষকৈ আমাৰ কোকৰাঝাৰৰ চৰলপাৰাত মানে বুদ্ধিষ্ট ধৰ্মাৱলম্বীসকলে যি এটা প্ৰগ্ৰামটো আয়োজন কৰিছে, এই প্ৰগ্ৰাম আয়োজন কৰাৰ বাবে মই বিশেষকৈ ধৰ্মগুৰু তথা আয়োজক সমিতিলৈ ধন্যবাদ দিছোঁ। এনেকৈ পিছপৰা এটা ঠাইত যে আমাৰ এই প্ৰগ্ৰামটো আয়োজন কৰিছে, আৰু বিশেষকৈ এই ৰাইজে আমাৰ বিটিআৰৰ চিফক বিচাৰি আছিল, মোক বাৰে বাৰে কৈ আছিল। মই এইটো মানে এটা চান্সটো লৈ আছিলোঁ, কিন্তু আজি এই বৌদ্ধিষ্টসকলৰ এই প্ৰগ্ৰাম থকাৰ বাবে আৰু আমাৰ বিটিআৰৰ চিফ তেখেত অলপ আধ্যাত্মিক বিষয়বস্তুত অলপ গুৰুত্ব দিয়ে, তেখেতে ইয়াত উপস্থিত হৈছে। মই ৰাইজৰ হৈ তেখেতক ধন্যবাদ দিছোঁ। আৰু নিশ্চয় এই প্ৰগ্ৰামৰ জৰিয়ে ইয়াত বসবাস কৰা বিভিন্ন জাতি ধৰ্ম নিৰ্বিশেষে এটা ভাল এটা মেছেজ বাৰ্তা যাব, আৰু আমি সকলোৱে মানে ধাৰ্মিক হিচাপে আগবাঢ়িব লাগিব। আপোনালোকে দেখিছেই ইউক্ৰেইন আৰু ৰাছিয়াৰ, মই অলপ আগত মোৰ স্পিচতো কৈছিলোঁ, মই মানে যদি তাত অলপ ধাৰ্মিক বিষয়বস্তুটো যদি অলপ সোমাই পৰে, আধ্যাত্মিক হিচাপে যদি এই লিডাৰসকলে অলপ চিন্তা কৰে, এইবিলাক ঘটনাটো নহয়। সেইকাৰণে ধাৰ্মিক সংগঠনৰ বহুত সমাজ গঢ়াৰ বাবে বহুত ভূমিকা আছে। নিশ্চয় এই ভূমিকাটো মানে বুদ্ধিষ্টসকলে যেনেকৈ ল'ব, বাকী ধৰ্মাৱলম্বীসকলেও তেনেকৈ গ্ৰহণ কৰি আগবাঢ়িব বুলি মই আশা কৰিছোঁ। সবাইকে এই মংগলময় দিনত সকলোকে শুভেচ্ছা মই জ্ঞাপন কৰিছোঁ। বিশেষকৈ অখিল ভাৰতীয় মহায়ানা বুদ্ধ মানিপাছ, ইংৰাজীত অল ইণ্ডিয়া মহায়ানা বুদ্ধিষ্ট মানিপাছ এছ'চিয়েশ্যন বুলি কয়। এই সংগঠন পৰম পাৱন মহাগুৰু খেন ৰিম্পোচে চাংগে লুডে স্থাপন কৰা সংগঠন। আজি আমি এই সংগঠনত জড়িত হৈছোঁ। গতিকে এই কাৰ্যসূচী হিচাপে আমি এইটো 29ম বাৰ্ষিক সজং আৰু নিউনে উপসদ তথা সন্মিলন, আৰু আজি সন্মিলন মাজ 17-18 তাৰিখত নিউনে সজং যিহেতু মেডিটেশ্যন হৈ গৈছে। যিহেতু আমি মেডিটেশ্যনৰ উদ্দেশ্য হৈছে আমি বুদ্ধৰ চৰণত যাব লাগিব, ধৰ্মৰ চৰণত যাব লাগিব, সংঘৰ বিশেষকৈ ইয়াৰ পৰা আপুনি পূৰ্বোত্তৰৰ পৰা মণিপুৰ আছে আমাৰ, আৰু আমাৰ তিনিচুকীয়া ডিব্ৰুগড় আপাৰ আছাম আছে, লোৱাৰ আছাম আছে, আৰু ডুৱাৰ্ছ মধ্য ডুৱাৰ্ছ আৰু শিলিগুৰি ছিকিম আৰু নেপালৰ আলহীবিলাক আহিছে। আপোনালোকে জানে ৱৰ্ল্ডৰ মষ্ট লিজেণ্ডাৰী ছিংগাৰ আনি চৈংদেৱ ডলমা যিহেতু বুদ্ধিষ্ট মন্ত্ৰ চাণ্টাৰ, তেখেতে আজি চিফ গেষ্ট হিচাপে আজি এই প্ৰগ্ৰামত উপস্থিত হৈছে। লগতে আমাৰ BTCৰ সন্মাননীয় CM ডাঙৰীয়া প্ৰমোদ বড়োদেৱেও আজি এই কিবা ইভেণ্টত অংশগ্ৰহণ কৰিছে। আমি খুব ভাল পাইছোঁ, ভাল লাগিছে। আৰু আমি সকলোৱে মিলিজুলি এটা সুন্দৰ সমাজ BTCতে কেনেকৈ গঢ়ি পাৰিব, সেইটো সকলোৱে চেষ্টা ৰাখিব লাগিব। আৰু আমি বুদ্ধিজম হৈছে বুদ্ধিষ্ট অৰ্গেনাইজ হিচাপে আমি সেই লাইনতে আছোঁ। সেইখিনি কৈ মই আপোনাৰ মোৰ কথাটো আপোনাৰ সন্তান
GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি? দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ ছেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই। এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰেই যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত। যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022।